হাই বন্ধুসকল, আজি আপোনালোকক দেখাই আছোঁ খেতি কৰাৰ কঠীয়া তোলাৰ এটা নতুন পদ্ধতি। দাদা আপুনি অলপমান দেখাই দিবচোন। এয়া দাদাই দেখাব আপোনালোকক খেতি কৰাৰ নতুন কঠীয়া তোলাৰ নতুন পদ্ধতিটো। এনেকৈ মাৰিলে মানে হেৰি হয়, সোনকালে হয় আৰু ভৰিটো দুখ নাপায়। সহজতে মাটিটো গুচাব পাৰি আৰু। যদি বন্ধুসকল আপোনালোকে জানে, খেতি কৰাসকলক কৈছোঁ, যদি আপোনালোকে জানে তেতিয়াহ'লে এই পদ্ধতিটো এবাৰ কৰি চাব। বহুত ভাল লাগে আৰু সহজ হয়। আৰু খেতি কৰা কামটোতো আপোনালোকে জানে ইমান সহজ নহয়, বহুত টান হয়। খেতিয়কসকলে কিমান কষ্ট কৰি এতিয়া খেতি কৰে, কিন্তু কেতিয়াবা কিছুমানৰ লোকচানো হয়, কিছুমান লাভো হয়। দাদা আপুনি অলপ ক'ব নেকি খেতি কৰি কেনেকুৱা লাগে? দাদা অলপ কওকচোন আপুনি। দাদাই বৰ্তমান এতিয়া কঠীয়া তুলি আছে, বহুত ব্যস্ত আছে অলপ। তথাপিও দুআষাৰ ক'লে ভাল লাগিল হয়। দুআষাৰ পিছত কম যায়, এতিয়া নহয়। দাদাই বোলে অলপ পিছত ক'ব। আপোনালোকে দেখিছে কেনেকৈ কষ্ট কৰে খেতিয়কসকলে, কেনেকৈ এয়া কঠীয়া তুলিছে। আৰু এইটো আপোনালোকে নতুন পদ্ধতিটো এবাৰ হ'লেও কৰি চাব, বহুত সহজ হয়। তেতিয়াহ'লে বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু আপোনালোকক দেখুৱাম যে খেতিয়কসকলে কেনেকৈ কষ্ট কৰে, কেনেকৈ খেতি উপাৰ্জন কৰি নিজৰ পেটৰ কাৰণে কৰি থাকে পথাৰত কাম। কেতিয়াবা লোকচানো হয়, কেতিয়াবা লাভো হয়। বাই বন্ধুসকল, আজিৰ কাৰণে আকৌ আহিম নেক্সট ভিডিঅ'ত।